Hey guys, good morning. Welcome to my new vlog. So guys, আজি vlogটো আৰম্ভ কৰি দিছো এতিয়া স্কুলৰ পৰা। তো এইফালে আছে সকলো ফালে স্কুল মানে স্কুলত আজি মোবাইলটো লৈ আহিব দিছে সেই কাৰণে আজি লৈ আহিছো মানে কিবা অনলাইন পৰীক্ষা আছে বলে প্ৰেক্টিকেল নম্বৰ তো সেইভাবে মোবাইলটো লৈ আহিছো তো আজি ব্লগ মানে স্কুলত যাও এতিয়া মানে ব্লগ আৰু এতিয়া তো গাইস আৰু আছে আমাৰ লগত দেৱজিত হাই দাদা সো এইখনে হৈছে মানে ইভেন্টটো দেখুৱাইছে আপোনালোকক স্কুলখন তো এতিয়া মানে ৰুমত যাও তো এতিয়া আমি গৈ আছো বৰ্তমান দোকানত যিয়ে নহওক খাবলৈ গৈ আছো না আমাৰ আজি চাওক লাষ্ট কৰিব কিয় দৰকাৰ এতিয়া আমি বৰ্তমান গৈ আছো দোকানলৈকে মানে অলপ কিবা খাবলৈকে এতিয়া আৰু পপাত হৈ গ'ল মানে স্কুল মানে কি কৈ ৰিচাৰ্জ কৰিবলৈ দিছিলোঁ সেয়াও নহ'ল তো এতিয়া দোকানলৈ যাওঁ ফাইনেলি আমি আহি পালোঁ এতিয়া দোকান তো দোকানৰ ভিতৰত যাওঁ চাইছে এয়া চাওক ইফালে আহি পালোঁ দোকান কি সঁচা মালপোৱা দিওকচোন এইফালে মালপোৱা শেষ হ'ল ফাইনেলি কিবা কৰি মালপোৱা পালোঁ আৰু এতিয়া খাই আছোঁ আমাৰ দাদাই খাই আছে আৰু এইফালে আনিলোঁ এয়া মালপোৱা আৰু আমি দোকানৰ পৰা আহিলোঁ তো এতিয়া অলপমান বৰ মানে অলপ সময় ৰখি দিছোঁ এতিয়া পৰীক্ষা চৰীক্ষা হোৱা নাই সেইবাবে অলপ থাকিলোঁ আৰু তো এতিয়া মানে মোৰতো পপাত হৈয়ে গ'ল ৰিচাৰ্জ এনেই গ'ল মানে 300 টকা গ'ল এনে তো এতিয়া কি কৰিম আৰু উপায় নাই তো এতিয়া এনে আছোঁ তো এতিয়া আমাৰ পৰীক্ষা চৰীক্ষা হোৱা নাই সেইবাবে আমি তললৈ আহিলোঁ দোকানত আহিছিলোঁ কিন্তু মানে এতিয়া পৰীক্ষা হোৱা নাই কি কৰিম আৰু এতিয়া তলতে থাকোঁ অলপ সময় তো সেইফালে পৰীক্ষা হ'লে যাম আৰু এতিয়া আহিল মানে এতিয়া চিকৰ টিকৰ খাই ভাল কি কৰ এতিয়া প্ৰথমতে খাই আহিলে চগাইছ এতিয়া এওঁলোকে আহিল এতিয়া চিখৰ খাই মানে ইহঁত অলপ সেই আৰু আপোনালোকে বুজিছে মুখত জুতি ল'বলৈকে এওঁলোক আহি গ'ল এতিয়া আৰু এইফালে এনেই আছে পোৱালিবিলাক এতিয়া ঘৰত যাব ঘৰত গৈ আছে এইবিলাক পোৱালি থেংক ইউ আমাৰ এতিয়া মানে পৰীক্ষা এক্সাম হ'ল তো এতিয়া এক্সাম দিব লাগে আমাৰ লগত আছে পি জি ভাই সাহেব হাই 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 মোৰ পইচা কটি মানে পৰীক্ষা আৰম্ভ হোৱা নাই এনে আহিলোঁ ওপৰত থাকিব লাগিলে আৰু এনে এইফালেতো খেলি আছে চলিবিলাক মানে বৰ্তমান সেইফালে খেলি আছে খেলা মানে এয়া চাওক জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক এতিয়া আমি গছৰ তলত যাওঁ মানে তাতে বহুগৈ অলপ তো এতিয়া দেখুৱাবলৈ একো নাই এতিয়া একদম মানে দেখুৱাইছোঁ তো এতিয়া চলিবিলাক বহি আছে নে মানে এয়া আৰু এইফালে আমাক শিকাই আছে আমাৰ মানে ব্লগাৰজন ফাইনেলি এতিয়া ক্লাছ মানে অল ক্লাছ 10ৰ সেই হ'ল কি হয় ঠিক আছে নাজানো হয় কি হয় কি একো নহয় তো এতিয়া আমাৰ এক্সাম হ'ব তো এতিয়া ৰুমত যাব লাগে মানে অলপ সময় ৰখি আছোঁ আৰু এইফালে আমাৰ গ'ল এতিয়া আমাৰ পৰীক্ষা চৰীক্ষা নহ'ল মানে পপাত হৈ গ'ল এতিয়া আৰু ঘৰলৈ যাওঁ যা ক'ত যা এতিয়া ঘৰলৈ যাওঁ আমাৰ ভাইহঁতে এইফালে বাই যাং না বাই পৰীক্ষা দিবলৈ আহিছে অলপ এতিয়া বৰ্তমানে এয়া চাওক আমি আহি পালোঁ এতিয়া মানে এতিয়া এইফালে জংঘলৰ মাজত এতিয়া এক্সাম দিব লাগে তো এতিয়া চাই লওক তো এতিয়া অনলাইন এক্সাম দিওঁ প্ৰেক্টিকেল নম্বৰৰ তো গাইছ আমাৰ এতিয়া কাম হৈ গ'ল মানে এক্সাম যেনে তেনে দিলোঁ আৰু তো এতিয়া ঘৰত যাওঁ আৰু এইফালে চাওক এতিয়া বৰ্তমান টেষ্ট দিবলৈ কিমান পোৱালিহঁত ৰখি আছে তো এতিয়া সকলোকে বাই 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 গাইছ বাই বাই এনেকৈ এতিয়া ব্লগটো কৰি দিওঁ এণ্ড মানে এনেই নৰ্মেল ব্লগ বনালোঁ এতিয়া মানে স্কুলত যিহেতু মোবাইল আনিব আছিল সেইকাৰণে আনিলোঁ আৰু আপোনালোকক দেখুৱালোঁ অলপ
আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব চেনেলটো নতুনকৈ চাইছোঁ যদি ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিয়ক আৰু লগ পাম গাইজ অতি সোনকালে নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই মানে বাই এই আমাৰ এটা নতুন ব্লগাৰ আহি গৈছে এতিয়া Perdóname, te lo tenía que decir, está dura, 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 que está dura, mano arriba porque tú te ves bien, está dura, mamacita te মানে তিনিটাই বাজি গ'ল তেতিয়াই ৰাতিপুৱাই যোৱা তো এতিয়া বহুত ভোক লাগিছে তো এতিয়া ঘৰত গৈ আছোঁ তো এতিয়া এয়া চাওক গাইছ আৰু এয়া আমাৰ হিৰোয়ে গৰু চাই আছে এতিয়া বৰ্তমান দেখাই দিছোঁ